নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল ঘনশ্যাম ভক্তা। আৰু এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকে। নিউজ আহে যে সমাজ কল্যাণ বিভাগ অসম চৰকাৰৰ ফালৰ পৰা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত দীনদয়াল বিকলাংগ পুনৰ সংস্থাপনৰ আঁচনি 2020-21 চনৰ বিত্তীয় বৰ্ষৰ বাবে দিব্যাংগ ব্যক্তিৰ পৰা আবেদন বিচৰা হৈছে, যিটো নেকি চৰকাৰে বছৰেকীয়া দিব্যাংগ ব্যক্তিসকলৰ স্বনিয়োজিতৰ কাৰণে 20,000 টকা দিছে। তাৰ আপুনি এইটোও এপ্লাই যদি কৰিব বিচাৰে তেতিয়াহ'লে ফৰ্মখন আপুনি সমাজ কল্যাণ বিভাগত পাব, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 আগষ্ট। গতিকে 21 আগষ্টৰ আগত আপুনি ফৰ্মখন আনি ছাবমিট কৰক, ফিল আপ কৰি, তেতিয়াহ'লে আপুনি সুবিধাটো পাব। তাৰ বিষয়ে কি কি অৰ্হতা লাগে মই জনাই আছোঁ। আবেদনৰ প্ৰয়োজনীয় চৰ্তাৱলী: আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰ ভিতৰত হ'ব লাগিব। 2 নম্বৰ হ'ল আবেদনকাৰী 40% বা তাতকৈ অধিক প্ৰতিবন্ধকতা থকা হ'ব লাগিব। অসমৰ স্বাস্থ্য স্থায়ী বাসিন্দা হ'ব লাগিব। 4 নম্বৰ অতিকম মধ্যমীয়া শ্ৰেণীৰ উত্তীৰ্ণ হ'ব। 5 নম্বৰ আবেদনকাৰী বা পৰিয়ালৰ উপাৰ্জন 2 লাখতকৈ বেছি হ'ব নালাগে বছৰি। কোনো স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা দক্ষতা বিষয়ক প্ৰশিক্ষণ প্ৰাপ্ত আবেদনকাৰী অগ্ৰাধিকাৰ দিয়া হ'ব। 7 নম্বৰত আছে আবেদনৰ পত্ৰৰ লগত 1 কপি পাছপোৰ্ট আকাৰ ফটো গাঁঠি দিব লাগিব। 8 নম্বৰ আবেদনকাৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াৰ দ্বাৰা স্বশাসিত এটা প্ৰশিক্ষণ আবেদনৰ লগত গাঁঠি দিব লাগিব। আবেদনকাৰীয়ে নিজ বেংক একাউণ্ট সবিশেষ IFSC কোড আবেদন ফাইলত গাঁঠি দিব লাগিব। 10 নম্বৰত আহিল আগতে এই আঁচনিৰ অধীনত সুবিধা লাভ কৰাৰ প্ৰতি আবেদন পত্ৰ নাকচ কৰা হ'ব। এই 10টা চৰ্তাৱলী আছে। এই 10টা যদি আপোনালোকৰ কাগজ আছে, যদি নাই সময় আছে, এতিয়াও 21 আগষ্টৰ আগত বনাই লওক আৰু আবেদন কৰক, আৰু চৰকাৰৰ এই এককালীন সাহায্যটো লাভ উঠাওক। ধন্যবাদ। ভিডিঅ'টো কেনে লাগিল জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হ'ব, যাতে এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকে। ধন্যবাদ।